ঐতিহাসিক কাছমাৰী ঘাট গুৱাহাটীৰ বিখ্যাত এই কাছমাৰী ঘাট বিশেষকৈ দুৰ্গা পূজাৰ দেৱী বিসৰ্জনকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হয়। ৰাতিপুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰে লোকাৰণ্য হৈ পৰিছে এই কাছমাৰী ঘাট। সপ্তমীত দেৱী প্ৰতিষ্ঠাৰে পৰা আজি দশমীত দেৱী বিসৰ্জন দিয়া হৈছে। বহুকেইখন পূজাথলীৰ পূজা এই ঘাটতে বিসৰ্জন দিয়া হ'ব। প্ৰশাসনেও যথেষ্ট পৰিমাণে সহায় কৰিছে এই কাছমাৰী ঘাটত দেৱী বিসৰ্জন প্ৰক্ৰিয়াত। বিভিন্ন পূজাথলীসমূহেও শৃংখলাবদ্ধভাৱে এখন এখনকৈ আহি প্ৰশাসনৰ সহযোগত দেৱী বিসৰ্জন দিছে এই কাছমাৰী ঘাটত।